মধ্য অসমৰ নগাঁও জিলাৰ বটদ্ৰৱাত অৱস্থিত হৈ আছে বটদ্ৰৱা থান বা বৰদোৱা থান। য'ত জন্ম হৈছিল অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক তথা অসমীয়া জাতিৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱ। মাত্ৰ ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। এই থানৰ এক বিশেষত্ব হৈছে যে মহাপুৰুষজনাই এই থানতে প্ৰথম একশৰণ নাম ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। বৰদোৱাত থানত শ্ৰীমন্ত শংকৰদেৱে প্ৰথম কীৰ্তন ঘৰ বা নামঘৰ সজাইছিল। এই থানতে প্ৰথম মহাপুৰুষ শংকৰদেৱে অংকীয়া নাটক চিহ্নযাত্ৰা ভাওনা কৰি দেখুৱাইছিল। এই থানৰ আন এক উল্লেখযোগ্য কথা হ'ল ১৪৭০ চনতে ২১ বছৰ বয়সত শংকৰদেৱৰ ফাকুৱা আৰু দৌল উৎসৱৰ সূচনা। যদিও কালক্ৰমে এই প্ৰথা হেৰাই গৈছিল, কিন্তু পাছলৈ ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিনক দামোদৰ আতাৰ উদ্যোগত এই প্ৰথা বৰদোৱাত পুনৰ আৰম্ভ কৰা হৈছিল, যাৰ ফলত পুনৰ উজ্জীৱিত হয় সত্ৰ। এই বটদ্ৰৱা থানত দৈনন্দিন নাম কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ উলহ মালহেৰে পালন কৰে। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদযাপন কৰা হয় এই সত্ৰত। বৰ্তমান এই সত্ৰত ফাকুৱা উপলক্ষে অনুষ্ঠিত কৰা হয় এখন মেলাও। ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল। সৰ্বমুঠ ২২২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈ উঠা এই আৱিৰ্ভাৱ ক্ষেত্ৰ ২০২৫ বৰ্ষৰ ২৯ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে। বটদ্ৰৱা থানৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব উপলব্ধি কৰি অসম চৰকাৰে ইয়াক অসমৰ সাংস্কৃতিক গৌৰৱ ৰূপে অভিহিত কৰিছে। চৰকাৰৰ এনে স্বীকৃতি আমাৰ বাবে অতিকৈ গৌৰৱৰ আৰু অতিকৈ সাদৰৰ।